হয় স্যার, বর্তমান অসমত যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম যি আৰম্ভ কৰিছে ইতিমধ্যে সচৰাচৰ প্ৰকাশ পাইছে। তো ভাৰতবৰ্ষৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম আৰম্ভ কৰিছে। এইটো ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য পিপল এক্ট 1950 8A দফা অনুসৰি। তো আমি ইতিমধ্যে কৈ আহিছোঁ যে এই সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াটোত আমাৰ বিৰোধিতা আছে। যোৱা 27 মাৰ্চ তাৰিখে গুৱাহাটীৰ ৰেডিসন ব্লু হোটেলত ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ডাঙৰীয়াক আমি ABMCয়ে সাক্ষাৎ কৰি এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া যি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া 2008 চনত অসমত স্থগিত ৰখা হৈছিল, সেই প্ৰক্ৰিয়া এতিয়া বন্ধ ৰাখিবলৈ আমি ইতিমধ্যে দাবী জনাইছোঁ। এতিয়া চাওক, এই যে সমষ্টি পুনৰ গঠন যি প্ৰক্ৰিয়া হৈছে, এই প্ৰক্ৰিয়া 2008 চনত স্থগিত ৰখা হৈছিল। কাৰণ তেতিয়া মুখ্য কাৰণ হিচাপে দেখুওৱা হৈছিল যে অসমত NRCখন সম্পূৰ্ণ হোৱা নাই আৰু অসমত আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট প্ৰযোজ্য হৈ আছে। তো এতিয়া কথাখিনি হ'ল দৌৰাদৌৰিকৈ এই 2023 চনত অসম চৰকাৰে বা চৰকাৰৰ পৃষ্ঠপোষকতাত নিৰ্বাচনী আয়োগে যি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এইখিনি কথা আমি এইকাৰণে এতিয়া বিৰোধিতা কৰিছোঁ। কাৰণ 2008 চনত যেতিয়া অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত ৰখা হৈছিল, যিখিনি কাৰণ সেই সময়ত দেখুওৱা হৈছিল, সেই কাৰণসমূহ এতিয়াও অসমত প্ৰযোজ্য হৈছে। অসমত এতিয়াও NRC সম্পূৰ্ণ হোৱা নাই। অসমৰ বিভিন্ন ঠাইত এতিয়াও আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট বলবৎ হৈ আছে। অসমৰ বিভিন্ন প্ৰান্তক এতিয়া অশান্ত অঞ্চল হিচাপে চৰকাৰে স্বীকৃতি দি দিছে। তো তেনেকুৱা ক্ষেত্ৰত আৰু আপোনালোকে নিশ্চয় জানে যে অসমৰ চুক্তিৰ যিটো অসম চুক্তিৰ যিটো হেৰি বুলি কয় 1971 চনত 25 মাৰ্চক ভিত্তিবৰ্ষ হিচাপে লৈ যিখিনি 6A তাত চিটিজেনশ্বিপ এক্ট 1957 যি সংযুক্ত কৰা হৈছিল, এই ভিত্তিবৰ্ষ বাতিলৰ দাবীত ইতিমধ্যে মহামান্য উচ্চতম ন্যায়ালয়ত এক গোচৰ বিচাৰাধীন অৱস্থাত আছে। তদুপৰি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ বিৰুদ্ধেও মহামান্য উচ্চতম ন্যায়ালয়ত 160খনতকৈ বেছি বিভিন্ন ধৰণৰ কিন্তু পেটিশ্যন দাখিল কৰা হৈছে। তো তেনেকুৱা এটা অৱস্থাত ইতিমধ্যে 2026 চনত সমগ্ৰ দেশতে সমষ্টি পুনৰ গঠন হ'বই। তো 2001 চনৰ চেঞ্চাছ অনুসৰি 2001 চনৰ লোকপিয়ল অনুসৰি 2023 চনত চৰকাৰৰ পৃষ্ঠপোষকতাত নিৰ্বাচনী আয়োগে যি সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এই পুনৰ গঠন প্ৰক্ৰিয়াই আচলতে ইয়াতে ষড়যন্ত্ৰহে আমি দেখিবলৈ পাইছোঁ। কাৰণ আপোনালোকে আটাই জানে যে সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া লেটেষ্ট চেঞ্চাছ অনুসৰি হ'ব পাৰে। যিটো সমষ্টি পুনৰ গঠনৰ যিটো প্ৰধান উদ্দেশ্যটোৱে হ'ল যে লেটেষ্ট যিটো চেঞ্চাছ, যিটো একদম মানে কাৰেণ্ট যিটো চেঞ্চাছ অনুসৰি জনগণৰ যিটো প্ৰতিনিধিত্ব সমানভাৱে নিৰূপণ কৰাৰ বাবে সমষ্টি পুনৰ গঠন কৰা হয়। কিন্তু 2001 চনত ভাৰতৰ অসমৰ জনসংখ্যা আছিল 2,64,000 তাৰ পৰৱৰ্তী সময়ত 2011 চনত লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা হ'ল 3 কোটি প্ৰায় 12 লাখ। তো এই 10টা বছৰতে প্ৰায় 17% জনসংখ্যাৰ হাৰ বৃদ্ধি পাইছে। তো 2001 চনৰ লোকপিয়ল অনুসৰি বৰ্তমান নিৰ্বাচনী আয়োগে যি অসমত 2023 চনত সমষ্টি পুনৰ গঠনৰ কাম আৰম্ভ কৰিছে, এয়া সম্পূৰ্ণভাৱে আনজাষ্টিফাইড, সম্পূৰ্ণভাৱে ইয়াত এক আৰ্বিট্ৰেৰী হিচাপে কিন্তু আমি গণ্য কৰিছোঁ। আচলতে এইখিনি কথা স্পষ্ট হৈ পৰিছে যে 2001 চনৰ লোকপিয়ল অনুসৰি চৰকাৰে 2023 চনত যি সমষ্টি পুনৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে, ইয়াৰ দ্বাৰা বিশেষকৈ নিৰ্বাচনী আয়োগক চৰকাৰে ব্যৱহাৰ কৰি ইয়াত মুছলমানৰ ৰাজনৈতিক প্ৰতিনিধিত্ব সম্পূৰ্ণ নাইকিয়া কৰি পেলাব বিচাৰিছে। আজি আপোনালোক আটাই জানে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা যিখিনি ভাৰতত স্বতন্ত্ৰ সংস্থা আছে, এনফৰ্চমেণ্ট ডাইৰেক্টৰ EDA হওক, CBI হওক, NIA হওক বা নিৰ্বাচনী আয়োগকো কিন্তু নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে। তো এই ক্ষেত্ৰত আমি স্পষ্টভাৱে এইখিনি কথা ক'ব বিচাৰিছোঁ যে চৰকাৰে নিৰ্বাচনী আয়োগক এই ক্ষেত্ৰত ব্যৱহাৰ কৰি, নিৰ্বাচনী আয়োগক এই ক্ষেত্ৰত বিভিন্ন ধৰণে ইয়াত ব্যৱহাৰ কৰি অসমৰ মুছলমান ৰাজনৈতিক প্ৰতিনিধিত্ব শেষ কৰি দিয়াৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি আমি ABMCয়ে স্পষ্টভাৱে দাবী জনাইছোঁ। এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ যি খচৰাখন যি প্ৰকাশ পাইছে, এই খচৰাত বিভিন্ন আখোৱাক দেখা পাইছোঁ। ইতিমধ্যে জুলাই মাহত অসমলৈ ভাৰতৰ নিৰ্বাচনী মুখ্য আয়ুক্ত আকৌ আহিব। তেখেতৰ ওচৰত আমি ইতিমধ্যে অভিযোগ কৰিবলৈ প্ৰস্তুত হৈছোঁ। সেইটো দল সংগঠনৰ নিজাববীয়া স্থিতি আছে, নিজাববীয়া মতামত আছে। আমি ABMCয়ে যি সমষ্টি পুনৰ গঠনৰ প্ৰক্ৰিয়া যি আৰম্ভণি কৰিছে, এয়া সম্পূৰ্ণভাৱে আনজাষ্টিফাইড বুলি কৈছোঁ। কাৰণ 2001 চনৰ পৰা 2023 চনলৈকে এই দীৰ্ঘ সময়ছোৱাত অসমৰ ডেম'গ্ৰাফিৰ সাংঘাতিক পৰিৱৰ্তন হৈছে। 2001 চনৰ পৰা 2011 চনৰ ভিতৰতে অসমত 17% জনসংখ্যা বৃদ্ধি কৰিছে। বিভিন্ন মানুহ ইণ্টাৰনেলি ডিছপ্লেচড হৈছে। তো তেনেকুৱা এক পৰিৱেশত আজিৰ তাৰিখত 2001 চনৰ লোকপিয়লক সাঙুৰি যি সমষ্টি পুনৰ গঠনৰ প্ৰক্ৰিয়া চৰকাৰে আৰম্ভ কৰিছে, এয়া বিজেপি চৰকাৰৰ এক এজেণ্ডা, RSSৰ এক এজেণ্ডা। ইতিমধ্যে কেবিনেট মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত যি চাব কমিটিৰ দ্বাৰা এই সমষ্টি পুনৰ গঠনৰ যি এক ৰূপৰেখা তৈয়াৰ কৰা হৈছে, এয়া সম্পূৰ্ণভাৱে অসম চৰকাৰে RSSৰ এজেণ্ডা মতে আগবাঢ়িছে। আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ভাৰতৰ সংবিধানে ভাৰতৰ প্ৰতিটো জাতি, ধৰ্ম, বৰ্ণ, ভাষাৰ মানুহক সমান প্ৰতিনিধিত্বৰ অধিকাৰ দিছে। আজি বৰ্তমান আমেৰিকা ভ্ৰমণৰত অৱস্থাত থকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমেৰিকাৰ সংবাদ মাধ্যমে ভাৰতত সংখ্যালঘুসকলৰ
ৰাজনৈতিক তথা সামাজিক অধিকাৰ সামাজিক বৈষম্যৰ বলি হোৱা বুলি বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে সমগ্ৰ ভ্ৰমণৰ সময়ছোৱাত ভাৰতত সংখ্যালঘুসকল বিভিন্ন ধৰণেৰে চৰকাৰৰ দ্বাৰা বৈষম্যমূলক আচৰণ আৰু নিৰ্যাতনৰ বলি হোৱাৰ প্ৰশ্নবিলাক উত্থাপন হৈছে আৰু তাৰ প্ৰত্যুত্তৰত ভাৰতৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পষ্টভাৱে আমেৰিকাত কোৱা পৰিলক্ষিত হৈছে যে ভাৰতখনত গণতন্ত্ৰৰ ডিএনএ আছে ভাৰতৰ ডিএনএত গণতন্ত্ৰ আছে আৰু ভাৰতত জাতি ধৰ্ম বৰ্ণ লিংগৰ নামত কোনো ধৰণৰ বৈষম্যমূলক আচৰণ কৰা নহয় কিন্তু সেইখিনি সময়তে আপোনালোকে নিশ্চয় জানে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাক বিভিন্ন হুছেইন উপাধিৰে দি তেখেতক বিভিন্ন মন্তব্য দিয়াৰ এক কথা ইতিমধ্যে সমগ্ৰ বিশ্বতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিন্দিত হৈছে আচলতে বিজেপিৰ চৰকাৰৰ দিনত ভাৰতত গণতন্ত্ৰই নাইকিয়া হৈ গৈছে ভাৰতত প্ৰত্যেক দিনাই ইয়াত উচ্ছেদিত যিখিনি মানুহ উচ্ছেদ চলাই থকা হৈছে ভূমিহীন মানুহক ইয়াত বিভিন্ন সময়ত উচ্ছেদ কৰা হৈছে উচ্ছেদৰ সময়ত গুলীয়াই চৰকাৰে হত্যা কৰিছে বুলডোজাৰৰ দ্বাৰা ইয়াত মাদ্ৰাছা ভাঙি দিয়া হৈছে ইয়াত এনকাউণ্টাৰৰ নামত মুক্ত হত্যা চলিছে আচলতে বৰ্তমানৰ চৰকাৰখনে বা বৰ্তমানৰ যি বিজেপি দল যি নেতৃত্ব আছে বিজেপি দলৰ নেতা মন্ত্ৰীসকলে প্ৰত্যেক দিনে ভাৰতত অসমত মুছলমান বিৰোধী ইমান মন্তব্য দি আছে যি মন্তব্যবিলাক যদি কেতিয়াবা ইংৰাজীত প্ৰকাশ পালেহেঁতেন তেতিয়াহ'লে সমগ্ৰ ভাৰত বিশ্বতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুখ উলিয়াব নোৱাৰিলেহেঁতেন আৰু এই ভাৰতত যে সংখ্যালঘুসকল যে বৈষম্যৰ বলি হৈছে এয়া সমষ্টিৰ যি পুনৰ্গঠনৰ প্ৰক্ৰিয়া যি আৰম্ভ হৈছে খচৰা প্ৰকাশ পাইছে এই খচৰাই স্পষ্ট কৰি দিছে যে বৰ্তমান খচৰাখনৰ দ্বাৰা বৰ্তমান যিখন খচৰা প্ৰকাশ পাইছে এই খচৰাখনত স্পষ্ট হৈ পৰিছে যে ভৱিষ্যত দিনত মুছলমান প্ৰতিনিধি মুছলমান বিধায়ক মুছলমান সাংসদ যাতে বিধানসভা বা লোকসভা বা ৰাজ্যসভালৈ নিৰ্বাচিত হৈ যাব নোৱাৰে তেনেকুৱা এক পৰিৱেশ বৰ্তমান অসম চৰকাৰৰ পৃষ্ঠপোষকতাত বিজেপিৰ পৃষ্ঠপোষকতাত নিৰ্বাচনী আয়োগে কৰিবলৈ আগবাঢ়িছে